हाय फ्रेंड्स, नमस्कार সকলোকে মোৰ আজি ব্লগলৈ স্বাগতম জনাইছো। আজি ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। হ্যাপি নিউ ইয়াৰ টু অল অফ ইউ মাই লাভলি সাবস্ক্রাইবার্স এন্ড ফ্যান্স। আজি ইয়াতে আমি পিকনিক খাব আহিছো। ঘৰৰ সকলো আমি মোৰ মা দেউতা বা মই আৰু মাহী মহা আজি আছে আমাৰ আলহী। ইয়াতে আমাৰ নিজৰ বাড়ি, ইয়াতে খাব আহিছো। সো আজি দিনটোৰ পিকনিক আপোনালোকৰ লগতেই খাম, দেখাই যাম আমি সকলোখিনি। দেউতা আৰু মহা বাৰীতে আছে, বনাই খাম, আপোনালোকক দেখাম। আজি সি পোৱাহি নাই, ভাগৰ লাগিছে, পাইছোহি। ধুনীয়াকৈ এজোপা গছ, আহি আছো। তহঁতক ভালকে এয়া আমাৰ বাৰী। দেউতা আৰু মহা কাম কৰি আছে। এয়া আলু খেতি, হালধীয়া হালধীয়া সৰিয়হৰ বাৰী। দেউতা আৰু মহা নদী কাণত আকৌ ঢেৰ মানুহ হয় দেই, একেবাৰে নদী কাণত ঢেৰ মানুহ আছে। এইফালে আৰু কোনোবা কোনোবা খায়। মাংস দিয়া কৰিবি, মাংস এয়া দেখিছে আপোনালোকে, পিকনিকৰ বাবে এয়া মাংস ৰান্ধি আছে। সকলো ব্যস্ত নিজৰ নিজৰ কামত। এয়া সালাড বনাই আছে, আমাৰ মাহীয়ে সালাড বনাই আছে। আজি আমাৰ ফেমিলিত গেট টুগেডাৰ, আমি সকলোৱে মিলি এসাঁজ খাব লৈছোঁ 1 জানুৱাৰী বুলি নদীৰ কিনাৰত। এয়া দেখিছে খুব সুস্বাদুভাৱে ৰান্ধি আছে মাংসখিনি। এয়া চাওক, এয়া নতুনকৈ গজা লাই পাত, ধনিয়া, পিঁয়াজ, এয়া সকলোবিলাক যা যোগাৰ আছে। একেবাৰে গাঁৱলীয়া পৰিৱেশৰ জগত আমি পানী লৈ আহিছোঁ। এয়া দেখিছে নিশ্চয়, আৰু দেখিছে আপোনালোকে ওচৰতে পথাৰ, সেয়া সৰিয়হ ফুলি আছে ধুনীয়াকৈ। দেখিছে আপোনালোকে, এতিয়াও হাল বায়ে আছে, নিশ্চয় দেখিছে আপোনালোকে। এয়া পথাৰ দেখিছে, এয়া ধনিয়া তুলি আনিছে আমাৰ মায়ে। এয়া দেখিছে সকলো নিজৰ নিজৰ কামত ব্যস্ত। এয়া আবেলি ৰ'দ চেঙা আহি একেবাৰে আমাৰ ভোজৰ স্থলীতে পৰিছেহি। ইমান ধুনীয়াকৈ বেলিটোৱে ৰিঙিয়াইছে, নিশ্চয় দেখিছে। একেবাৰে আবেলি ৰ'দ চেঙা আহি আমাৰ আঞ্জাখনতে পৰিছেহি ইমান ধুনীয়াকৈ। এয়া দেখিছে আমাৰ পিকনিকৰ প্ৰায় হৈয়ে গৈছে, আৰু এখন আমি ভাজি ৰান্ধিছোঁ, পনীৰ ভাজি। আমি মাংস এয়া হৈ গ'ল আমাৰ। এয়া ৰান্ধনি আকৌ এখন ভাজি বনাইছে, পনীৰ ভাজি। অলপ পিছত হৈ যাব আমাৰ খানা। খানা বনাই হৈ গৈছে। সেয়া দেউতাই মহায়ে খালি, এইফালে মাহীয়েও কৰি আছে, আমিও খাম। এয়া আমি খাবলৈ আৰম্ভ কৰি দিলোঁ। এয়া মা পুৰা খোৱাত ব্যস্ত, কোনেও কাৰোলৈ চাবলৈ সময় নাই। ময়ো খাওঁ, আপোনালোককো শুভেচ্ছা জনালোঁ। আপোনালোকেও ফূৰ্তি কৰক, খাওক সকলোৱে। আগন্তুক নতুন বছৰটো আপোনালোকৰ সকলোৱে সুখৰ হওক আৰু শান্তিৰ হওক, সুস্বাস্থ্যৰে থাকক, এয়াৰে কামনা কৰিলোঁ। আমিও খালোঁ, খাই ঘৰা ঘৰি যাম। আপোনালোকেও সুখেৰে থাকক
আপোনালোককো যাতে কৰোণা মহামাৰীয়ে নোচোৱে 2020 চনটো আমাৰ বহুত বেয়া গ'ল 21 চনটো যাতে ভালে যায় তাৰ কাৰণে আপোনালোকৰ সুস্বাস্থ্যৰ কাৰণে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম আৰু এই বছৰটো যাতে সুখৰ যায় প্ৰথম দিনটোৰ দৰে যাতে গোটেই বছৰটো সুখৰ যায় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ সকলোকে শুভেচ্ছা জনাইছোঁ পুনৰবাৰ সেয়াই ধন্যবাদ বাই